হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিঃসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত। গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়। সেয়েহে গীতাক শ্ৰী ভগৱান বুলিও নামকৰণ কৰা হৈছে। গীতাৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিল। সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰৰ যোগাশাস্ত্ৰ আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল। সেইকাৰণে গীতাক হিন্দু ধৰ্মতত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনচৰ্যাৰ এখন ব্যৱহাৰিক পথ নিৰ্দেশিকা বুলি কোৱা হয়। যোগশাস্ত্ৰ ব্যাখ্যাৰ সময়ত কৃষ্ণই নিজৰ স্বয়ং ভগৱান ৰূপটি উন্মোচিত কৰিছিল আৰু বিশ্বৰূপে অৰ্জুনক দৰ্শন দি আশীৰ্বাদ দি কৰিছিল। নমস্কাৰ। গীতাৰ 7টা বাণীয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। আহকচোন জানো। প্ৰথমতে, কৰ্মৰ ফলৰ আশা ত্যাগ কৰিবলৈ শিকা। আমি যিকোনো কাম কৰাৰ লগে লগেই সেই কৰ্মৰ ফলৰ আকাংক্ষা আমাৰ মনত সৃষ্টি হয়। যেনে আপুনি চাকৰি পৰীক্ষা দিয়াৰ লগে লগেই চাকৰিটো পাব বুলি ভাবিছে। পৰীক্ষাৰ ফলাফলত দেখা গ'ল যে আপোনাৰ নাম তালিকাত নাই। তেন্তে মনটো হতাশাৰে ভৰি পৰিব। গতিকে ভাগৱতত কৈছে যে কৰ্মৰ ফলৰ আশা ত্যাগ কৰি মাথো কৰ্ম কৰি যাব লাগে। কাৰণ কৰ্মৰ ফল আমাৰ হাতত নাই, কেৱল কৰ্ম আমাৰ হাতত। দ্বিতীয়তে, জীৱনত কেনেকৈ শান্তি আহিব। ভাগৱতত কোৱা হৈছে যে ঈৰ্ষা, লোভ, কামনা ত্যাগ কৰিলে আপুনি জীৱনত শান্তি পাব। আচলতে আমি আমাৰ জীৱনটোক আন কাৰোবাৰ জীৱনৰ লগত তুলনা কৰিলেহে অসুখী হৈ পৰোঁ। যেতিয়া আমি আন কাৰোবাৰ সুখৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰোঁ, তেতিয়া আমি নিজেই দুখী অনুভৱ কৰোঁ। সুখ আৰু শান্তি পাব বিচাৰিলে প্ৰথমে লোভ, কামনা আৰু হিংসাৰ পৰা পৰিত্ৰাণ পাব লাগিব। তৃতীয়তে, জীৱনত কেনেকৈ সুখী হ'ব। কাৰোবাৰ পৰা যিকোনো বস্তু পোৱাৰ আশা এৰি দিয়ক। মাত্ৰ মনে মনে নিজৰ কৰ্তব্য পালন কৰক। জীৱনৰ ধন সম্পত্তি বা কষ্ট আপোনাৰ পচন্দৰ কোনো নহয়। জীৱনে যি দিয়ে তাক মানি লোৱাটো প্ৰয়োজন। এইবোৰ বিষয় আপোনাৰ অতীত কৰ্মৰ ফলাফলৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত। গতিকে কাৰোৰে পৰা একো আশা নকৰিব। চতুৰ্থতে, ক্ৰোধ পৰিত্যাগ। ভাগৱতত কোৱা হৈছে যে ক্ৰোধ মানুহৰ বাবে অতিকৈ ক্ষতিকাৰক। ক্ৰোধক আসুৰিক শক্তি বোলা হয়। আজি ডাক্তৰসকলেও কয়, যদি আপুনি সুস্থ হ'ব বিচাৰে তেন্তে খঙৰ টেনচন পাহৰি যাওক। খং ত্যাগ কৰি নিজৰ কৰ্মসমূহ একাগ্ৰতাৰে কৰি যাওক। আশা কৰোঁ আপুনি বুজি পাব ভাগৱত গীতাৰ জ্ঞান কিমান মহান। পঞ্চম বাণীটো হৈছে সকলো পূৰ্ব নিৰ্ধাৰিত। ভাগৱতত কৈছে যে যি ঘটে সকলো পূৰ্ব নিৰ্ধাৰিত। কোৱা হয় যে পৰম ভগৱানৰ ইচ্ছা অবিহনে গছৰ পাতো লৰচৰ নকৰে। গতিকে যি হয় সকলো ভালৰ বাবেই হয়। হয়তো আপুনি ইয়াৰ বেয়া প্ৰভাৱটো দেখিছে আৰু ইয়াৰ ভাল প্ৰভাৱটো দেখা নাই। কিন্তু বহু সময়ৰ পিছত বেয়া পৰিঘটনাৰ মাজেও ভাল প্ৰভাৱ দেখা পাব। উদাহৰণস্বৰূপে ধৰি লওক, কোনোবা বন্ধুৱে আপোনাক সৰু কথা এটাত বিশ্বাসঘাতকতা কৰিছে। আপুনি ভাবিছিল যে আপোনাৰ বাবে ই বহুত বেয়া। কিন্তু আজি আপোনাৰ সৰু ক্ষতি কৰা বন্ধুজনৰ কথা ভাবি চাওকচোন। সেই বন্ধুৱে ভৱিষ্যতে আপোনাৰ ডাঙৰ ক্ষতি কৰাৰ আগতেই ভগৱানে আপোনাক সচেতন কৰি দিছে। আপুনি যিটো বেয়া বুলি ভাবে সেয়া আচলতে আপোনাৰ নিজৰ মংগলৰ বাবেই হয়। ভাগৱতৰ 6ষ্ঠ বাণীটো হৈছে অন্যায়ৰ প্ৰতিবাদ। ভাগৱতত কোৱা হৈছে যে অন্যায় দেখিলে প্ৰতিবাদ কৰিব লাগে। অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। অন্যায় মনে মনে সহ্য কৰাতকৈ ডাঙৰ পাপ একোৱেই নাই। ভীষ্ম, দ্ৰোণাচাৰ্যই কৰা পাপৰ বাবেই কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁলোকৰ বীৰত্বৰ কোনো অৰ্থ নাই। সপ্তমতে, সংযত আচৰণ। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। কিন্তু মনত ৰাখিব, আপোনাৰ আচৰণ, আচাৰ ব্যৱহাৰত বা আপোনাৰ কথাত যাতে কোনো নিৰীহ লোকে আঘাত নাপায়, তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। গীতাত কোৱা হৈছে যে মানুহৰ ধৰ্ম বিনয় আৰু অহিংসা। কিন্তু অন্যায় দেখিলে কেতিয়াও সহ্য কৰা উচিত নহয়। আশা কৰিছোঁ গীতাৰ এই 7টা বাণী শুনি আপোনালোকে ভাল পালে। মই ঋতুপৰ্ণা কাকতিয়ে আপোনালোকৰ পৰা বিদায় লৈছোঁ। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টোত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।